তেনেকুৱা একো ক্ষতি হোৱাৰ কোনো পৰিৱেশ নাই। আজি ইয়াতে সকলো বুথ কমিটি আহিছে, চব বুথৰ লগত বহি লৈছোঁ, একেলগে আলোচনা কৰিছোঁ। যোৱাকালি প্ৰাইমাৰী VCDCৰ লগত মিটিং হৈছে, চব আমি আলোচনা কৰিছোঁ আৰু তাত একো অসুবিধা নাই। ধৰি লওক আপুনি কালি নিৰ্বাচন খেলিলেও আপোনাৰতো 10জন মানুহ ওলাই আহিব পাছুগাঁৱৰ লগত, পাছুগাঁৱৰ পৰা। এই মানুহজন কোনোবা পাৰ্টিৰে হ'ব পাৰে, চ' তেনেকুৱাতো হয় আৰু। কিন্তু এতিয়া ফাৰ্ষ্ট তালিকাত 18জন আছিলে, 18টা সমষ্টি অ'কে। ছেকেণ্ডত 16 আছিলে, 16ত 2-3টা সমষ্টি তেনেকাই কথা ওলাইছিলে, বাট ইট ইজ অ'কে। অলপ চলপ থাকিব, এইটো মানে পাৰ্টিৰ ইনচাইড নহয়, পাৰ্টিৰ চাইডে এজন দুজন মানুহ তেনেকুৱা ওলায় আৰু চব দলতে ওলায়। চ' এইটো পাৰ্টিৰ কাৰণে সাংঘাতিক ক্ষতি কৰিব পৰা পৰিৱেশ নাই। বড়োলেণ্ড অঞ্চলৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, এই আহি থকা নিৰ্বাচনত UPPLকে ভোট দিব আৰু UPPLক পুনৰ পাৱাৰত আনিবলৈ বা শাসনত আনিবলৈ চবেই বিচাৰিছে। যোৱা 5টা বছৰ যি শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তাৰ বছৰ, 30-40টা বছৰৰ পিছত এনেকুৱা এটা 5টা বছৰ পাইছে UPPLৰ নেতৃত্বত, যিটো কোনোৱে হেৰাব বিচৰা নাই। তো সেইকাৰণে আমি ৰাইজৰ লগত আছে, ৰাইজ আমাৰ লগত আছে। আমি ৰাইজক মৰম দিছোঁ, শ্ৰদ্ধা দিছোঁ, ৰাইজ আমাক মৰম দিছে। 26টা জনগোষ্ঠীৰ লগত আমি আছোঁ, 35 লাখ জনসাধাৰণৰ লগত আমি আছোঁ। গতিকে আজিৰ সময়ত তেনেকুৱা সৰু সুৰা ঘটনাবিলাক UPPL দলত একো ক্ষতি নহয়। আমি আগুৱাই যাম আৰু এবছলুট মেজৰিটি লৈ পেলাই আমি চৰকাৰ বনাম। সংগ্ৰাম ব্ৰহ্মই কৈছে যে 14 নং তেওঁ নিজে নিৰ্দলীয়ভাৱে খেলিব, খেলাৰ ফলতো আপোনালোকৰ দলৰ কিবা ক্ষতি হ'ব নেকি? চব তেনেকুৱা একো ক্ষতি হোৱাৰ কোনো পৰিৱেশ নাই। আজি ইয়াতে সকলো বুথ কমিটি আহিছে, চব বুথৰ লগত বহি লৈছোঁ, একেলগে আলোচনা কৰিছোঁ। যোৱাকালি প্ৰাইমাৰী VCDCৰ লগত মিটিং হৈছে, চব আমি আলোচনা কৰিছোঁ আৰু তাত একো অসুবিধা নাই। ধৰি লওক আপুনি কালি নিৰ্বাচন খেলিলেও আপোনাৰতো 10জন মানুহ ওলাই আহিব পাছুগাঁৱৰ লগত, পাছুগাঁৱৰ পৰা। এই মানুহজন কোনোবা পাৰ্টিৰে হ'ব পাৰে, চ' তেনেকুৱাতো হয় আৰু। কিন্তু সেইটো ইমান ডাঙৰ একো ক্ষতি নহয়। হাগ্ৰামা মহিলাৰী এটা কথা কৈছে যে 3য় স্থান দিছে আপোনালোকক। 3য় স্থান? হয়, মানে 1 নম্বৰ ইলেকশ্যনত। হয়, আচ্ছা, ধন্যবাদ। হাগ্ৰামা মহিলাৰী 3য় স্থান দিছে। আমি 90 ডিগ্ৰী টাৰ্ণ কৰিলে তেখেতে পিছত যাব, আমি আগত আহিব। আপোনালোকৰ প্ৰতিষ্ঠাপক সম্পাদক যিজন আছিলে মাউতি ব্ৰহ্ম হাজৰিকা, তেওঁ ইতিমধ্যে কৈছে যে অহাকালি ইণ্ডিপেণ্ডেণ্ট তেওঁ দাখিল কৰিব। চব থাকিবও পাৰে, কিন্তু দলীয় সিদ্ধান্তটো সিদ্ধান্ত হয়। দলীয় সিদ্ধান্তৰ লগত আমি আগুৱাই যাব লাগিব। আৰু দলে কি চাব, এই অঞ্চলৰ ৰাইজৰ কি ভাল হ'ব, এই অঞ্চলৰ জনগণৰ কি ভাল হ'ব, দলৰ কি ভাল হ'ব, এই কথা লৈ পেলাই সিদ্ধান্ত কৰিব। ব্যক্তিগত কাৰোবাৰ এজনক লৈতো দলে সিদ্ধান্ত কৰিব নোৱাৰে। গতিকে দলৰ এটা নিয়ম নীতি থাকে, আইডিঅলজি থাকে, এম এণ্ড অবজেক্টিভ হয়, সেইটো লৈয়ে আগবাঢ়ি যাব। কালি কংগ্ৰেছে 33টা প্ৰাৰ্থিত্ব দিছে, কিবা ইম্পেক্ট কৰিব পাৰে নেকি কংগ্ৰেছে? যোনে প্ৰাৰ্থিত্ব দিছে চবকো মই অভিনন্দন জনাইছোঁ। ভালকৈ খেলক, খালি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহ'লেই হ'ল। গণতন্ত্ৰটো লাহেকৈ ইয়াতে থান ধৰি উঠিছে। এইটো অধিক শক্তিশালী কৰাৰ কাৰণে চবেই আগবাঢ়ি আহক। মই কাকো ইয়াতে বেলেগ কথা কোনো ভাবাও নাই, ক'বও নিবিচাৰোঁ। কেইখন আসন পাব হ'ব? আসন আপোনালোকে মোক যোৱা 4 বছৰত সুধি আছে, মই কোনোদিন ইলেকশ্যনৰ আগত আসন পোৱা নাই। কিন্তু এটা কথা একদম কনফিডেণ্টলি ক'ম, এবছলুট মেজৰিটি লৈ আমি এইবাৰ চৰকাৰ বনাবলৈ গৈ আছোঁ। আপোনালোকে এইটো মনত ৰাখক। 6টা বাকী থকা চিটটো কেতিয়া দিব ছাৰ? ওলাই গ'লে চাগে এতিয়ালৈকে। থেংক ইউ।